আৰ্থিক দুৰ্বল আৰু গৰীব দুখীয়া পৰিয়ালসকলৰ বাবে বিত্তীয় সহায়। BPF চৰকাৰৰ BTCৰ ৰাইজৰ বাবে ভাল পৰিকল্পনা। মুঠ ৭১ জন হিতাধিকাৰীসকলক ৩২ নং বেৰগাঁও BTC সমষ্টিত চেক বিতৰণ। নিৰ্বাচনৰ আগৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতিবোৰ BPF চৰকাৰে পূৰণ কৰি আহিছে। ঠিক এনেদৰে আজি BTCৰ ৩২ নং বেৰগাঁও সমষ্টিত TCLCC চেয়াৰমেন বিক্ৰম দৈমাৰীয়ে সৰ্বমুঠ ৭১ জন হিতাধিকাৰীক IBSৰ চেক বিতৰণ কৰি দিয়া হয়। আহি থকা দিনবোৰতো এনেদৰে কামবিলাক কৰি যাব বুলি জানিবলৈ দিয়ে। নিউজ ডেস্ক BTC লাইভ 12।